চিঙৰ অৱস্থা বেয়া ন কেনেকা চোলাটো চেলাই দিছে তাৰ পাপা হা এ কি হ'ব চেপা খাইছে আৰু নোৱাৰে নোৱাৰে বিষাই ইছ অৱস্থা বেয়া কান্দি দে কোনে চিলাই দিছে হে কোনে চিলাইছে চোলাটো ইমান টাইটকে কোঠাৰলৈ যা কাটিবলৈ চোলাটো मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का হা বহুত বেয়াকে চিলাই দিছে ন বেচৰা পোৱালিটো অৱস্থাই নাই আৰু কেনেকৈ খুলিব এতিয়া অৱস্থা বেয়া কৰি দিলে ঐ খপলা ক'ত আহিছ কি ল'বি অ' যেনে তেনে চোলাটো খুলি হ'ল বা কেনেকা লাগিলে চোলাটো কচোন ভাল লাগিছে না চোলাটো পিন্ধি কেনেকা লাগিছে ভাল লাগিছে না হাহিৰাম ভাল লাগিছে নেকি ক চোলাটো কেনেকা লাগিছে তোক পিন্ধি ভাল লাগিছে হা কচোন ইমান ধুনীয়া ছোৱালীটো চলো তো বল বল গান গাই দে এইপিনি খাপলাঙে কি ল'ব মটৰ পুতলো কি কৰিবি মটৰ পুতলোটো একবাৰ নাচি দেচোন চাওঁ ননচাই নাচি দেচোন বিহু নাচি দেচোন নাচি দে ধুনীয়াকে নাচিব জানে ন হা নাচেকচোন ইমান সৰু চোলা নিপিন্ধে ক হেল্ল' थोड़ा इधर देखो थोड़ा गाना गाओ देखो ना इधर देखो गाना गा दो गान गाओ ना क्यों नहीं गाएगा ये बुरी लड़की ही है ना खाना पाना खाया है क्या सब्जी खाया है आलू खाया है और मांस नहीं है क्या तेरा पापा नहीं ले नहीं आना तेरा दांत तो बहुत सुंदर है ना अभी सुंदर हो गया अभी डांस करो नाचेक सुन हैं नाचेक दे পখিলা উৰি যায় ইমান হাঁহিলে কেনেকা হ'ব হা চিন্তা হৈ গ'ল হা কি চিন্তা এইটোতো ধুনীয়া লাগিছে ন ধুনীয়া লাগিছে কোনে দিছে
কোনে দিছে ইমান ধুনীয়াকৈ ফিটিং হৈছিল আকৌ কোন পাপা বন কোনে দিছে पापन একবাৰ কাপলা ভাই দেচোন समझ रहे हो समझ रहे हो आप समझ रहे हो কাপলা ভাই দেচোন नहीं होगा रे क्यों क्यों नहीं होगा हैं क्यों नहीं होगा আৰু বনাব লাগিব দুখন এটা চলে ইমান ধুনীয়া ছোৱালীটো আয়ো মা ইমান ধুনীয়া ছোৱালীটো মই এলাহ লাজ কৰিছে ন হে লাজ কৰিছে থুত কি থুত কি থুত দুখন যা হেল্ল' গাইজ দোকানত থাকি থাকি মানে আমনি লাগিছে সেইটোৰ কাৰণে ভতিজা ছোৱালীটো আহিছিলে তাকে ভিডিঅ' চুটিমুটি এটা বনালোঁ তাকে দোকানটো এইটো মোৰ দোকান হয় সৰু মৰু দোকান এটা খুলি বহি আছোঁ আৰু ইয়াত বজাৰতো বহুত জুই লাগিছে বজাৰত বস্তু চব খেলি মেলি বিস্কুটকেইটাৰ দামকেইটা খেলি মেলি মিঠাতেল বিস্কুট এক পিনিৰ পৰা বস্তুৰ দাম কি কৰি যেনে তেনে হ'লেও দোকানটো খুলি চলি আছোঁ আৰু চব দোকানটো এইটো দোকানটো মই দেখাই দিছোঁ বস্তু সৰু সুৰা বস্তু চব বস্তু অলপ অলপ ৰাখিছোঁ আৰু মানে যিমান পাৰে ৰাখিছোঁ পুঞ্জিটো ইমান নাই মোৰ ভাল ভাল ৰাখিবলৈ হ'লেও মানে যিটো পাৰে ৰাখিছোঁ আৰু এইটো বাহিৰ পিনিৰ পৰা দেখাই দিছোঁ মোৰ দোকানটো এইখন গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই